সো গাইস এতিয়া মানে প্ৰেংক কল কৰি আছো কাকনো কৰিব প্ৰেংক কল প্ৰেংক কল এতিয়া মানে সব কামতে থাকে এতিয়া মানে তুমি যেটো কৈছা ৰিকুৱেষ্ট ৰাখিব লাগিব ইমান দূৰৰ পৰা আহিছা ৰতনী যে আছে ওই খাপলা কৰিছিলে হয় হয় সুমি বুলি কয় সুমি ট্ৰাই কৰি চাব পাৰি ট্ৰাই কৰি চাও কি হয় এতিয়া মোৰ পৰা কইলে গম পাব গতিকে বিকিৰ মোবাইলৰে কৰিম এটো বিকিৰ মোবাইল হয় নাম্বাৰটো মই নোট কৰি লও এতিয়া হেল্ল' কোনে কৈছে ৰতনী নেকি হয় কোনে কৈছে মই আকাশে কলো ৰঙিয়াৰ পৰা আকাশ কওকচোন আপুনি অভিনয় কৰি আছেনে এতিয়া নাই মই কৰা নাই এতিয়া অলপ গেপ লৈছো কওকচোন মানে আমাৰ এখন চিৰিয়েল এখন আহি আছিলে জোনাকত দিবৰ বাবে আচ্ছা এটা আপোনাৰ শুটিং আপোনাৰ ৰঙিয়াতে হ'ব আপুনি ক'ত থাকে নো মই গুৱাহাটীত থাকো গুৱাহাটী গীতানগৰ ন এনে আপুনি অকমান নেগেটিভ কেৰেক্টাৰ কৰিব পাৰিবনে মইতো নিগেটিভ কেৰেক্টাৰ বহুত কৰিছো ভাড়াঘৰতো মোৰ নিগেটিভ কেৰেক্টাৰে আছিলে ফাৰ্ষ্ট সিজনটোত এনে মানে আমি জানুৱাৰী 1 তাৰিখে ৰিলিজ দিয়াৰ কথা ভাবিছো জোনাকত আচ্ছা এতিয়া আপোনাৰ এগ্ৰিমেণ্টৰ কথাটো কেনেকৈ ল'ব লাগিব এগ্ৰিমেণ্ট মানে কেনেকুৱা হিচাপত মানে আপোনালোকে চিৰিয়েলখন কিমান দিন কৰিব বিচাৰিব মানে চিৰিয়েলখনৰ আপোনালোকৰ এপ্ৰুভেল আহিছে নে আপোনালোকে পাইলটটো পেলাব মানে চেনেলত আগতে মানে পাইলট দিব লাগিব তাৰপিছত আমি বাকি এপিসোডবিলাক শুটিং কৰি থাকিম ৰেগুলাৰ পিছত দি থাকিম এনেকৈ আচ্ছা আগতে আপোনালোকে পাইলটটো শুটিং কৰি লওক তাৰপিছত এপ্ৰুভেল অহাৰ পিছত এগ্ৰিমেণ্টৰ কথাটো আহিব ন মানে মই মানে ভাবিলোঁ মানে গোটেই প্ৰডাকশ্যন মেনেজাৰ মই তাৰমানে আচ্ছা হলে মানে আপোনাক কিমান দিব লাগে এটা আনুমানিক বাজেট ক'লে মানে আমাৰ বাকিখিনি চাবলৈ সহজ হয় মোৰতো চাব এইটো কাৰণ মানে অনা নিয়াটোৰ ওপৰতো কথা হ'ব আপোনালোকে প্ৰডাকশ্যন মেনেজমেণ্টৰ গাড়ী আছে নাই থাকিবনে নাই আছে আমাৰ ডাষ্টাৰ আছে 3খন ডাষ্টাৰ থাকিব তাৰপিছত আপুনি যি গাড়ীত আহিব বিচাৰে সেইটো বাৰু হ'ব বাৰু গাড়ী কথা নাথাকে তেতিয়াহ'লে টেনশ্যন নাই তেতিয়াহ'লে জাষ্ট কেইদিনমান আগত মই দিয়ৰৰ ফোন কৰিলোঁ ৰেঙনিত তো তেনেকৈ কৰি আছোঁ আপোনালোকে সেইটো হিচাপতে কৰিব তাৰপিছত চাওঁ কিমান দিন চিৰিয়েলখন চলে বা এপ্ৰুভেল আহি মানে চিয়'ৰ কোন আৰ্টিষ্ট আছে মানে এনে মানে আপোনাৰ সিদ্ধান যে আছে সিদ্ধান সিদ্ধান্ত কলিতা একেলগে কাম কৰিছিলোঁ আমি তাৰপিছত অমিত কুমাৰ আছে এতিয়া মানে আপোনাৰ পৰা মানে বিকি বোলা ল'ৰা এটাও আছে তাৰপিছত আপোনাৰ এতিয়া আপুনি নিগেটিভ পাৰ্টটো মানে 3টা ল'ৰাৰ লগত কৰিব লাগিব এতিয়া আপুনি মানে কালত কৰিব বিচাৰে মানে সেইটো আপোনাৰ পৰা ল'ব লাগিব কাৰণ বহুত ছোৱালীয়ে কয় নহয় যে মই এইজন ল'ৰাত নকৰোঁ সিদ্ধান্ত আছে বিকি আছে তাৰপিছত অমিত কুমাৰ বৰা যে নমামিখন যে কৰি আছে ৰঙত চাই লওক আপোনালোকে কেনেকুৱা নিগেটিভ কেৰেক্টাৰ ছোৱালী কেৰেক্টাৰ হ'ব লাগিব নে মানে মাইকী কেৰেক্টাৰ হ'ব লাগিব এইটো আপোনালোকে চাই লওক মানে বিবাহিত মাইকী হ'ব এতিয়া নিয়াৰৰ ফুলত যে অনন্যা কাশ্যপে যে কৰি আছে যে তেনেকুৱা টাইপৰ ৰোলে হ'ব তাৰমানে আচ্ছা এতিয়া মানে আপুনি এতিয়া কোনজন অভিনেতাক চিলেক্ট কৰিব এইটো মানে আমি কথা পাতিব পাৰিম মানে এইটো একচুৱেলি মোৰ লগত কথা নাই আপোনালোকে চাওক আপোনালোকে কেৰেক্টাৰটোৰ লগত কাক বাছনি কৰি সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড হ'ব যিহেতু আপুনি প্ৰডাকশ্যন মেনেজমেণ্টটো কৰি আছে কোনে কোনটো হিচাপত পেমেণ্টৰ কথা কয় চবৰে হাই ৰেট থাকে বহুত আৰ্টিষ্টৰ থাকে এতিয়া সিদ্ধান্তহঁতৰতো মই জনাততো বহুতখিনি হেৰি হ'ব চাগে এইটো কথা পাতি লওক তেখেতসকলৰ লগত আৰু সিদ্ধান্ত এটা নন ফেচ হয় তো ডেফিনেটলি মানুহে হেৰি কৰিব চাই লওক আৰু বাইদেউ এটা কথা জানিব পাৰিমনে আপোনাৰ পৰা আপুনিতো ইণ্ডাষ্ট্ৰীত বহুত বছৰ কাম কৰিলে ন নিয়াৰৰ ফুল কৰিলে আৰু এনে মানে আমি মানে প্ৰথমতে যিহেতু নতুন চিৰিয়েল হ'ব এইখন অকণমান মানে ইউটিউবত অকণমান এডভাৰটাইজ কৰিব লাগে কোনো ভাল চিনাকি ইউটিউবাৰ আছে নেকি আপোনাৰ ইউটিউবাৰ আছে মোৰ আছে ইউটিউবাৰ তোমাৰ আপোনাৰ হেৰি ময়ূৰ মিক্স আছামিজ আছে ভূষণ আছে তেনেকুৱা আছে খালি আপুনি এটা কাম কৰক আপুনি পাইলট এপিছডটোৰ কাৰণে মাথা মাৰক পাইলটটো আপোনাৰ এপ্ৰুভেল অহাৰ পিছতহে আপুনি তেনেকৈ বেলেগ ইউটিউবৰ বা এনেকৈ আমাৰ আমুক তাৰিখৰ পৰা টেলিকাষ্ট হ'ব সেইটো আপুনি তেতিয়াহে কৰিব পাৰিব ঠিক আছে বাইদেউ সিহঁতক পে' কৰিব লাগিব নেকি সিহঁতক পে মানে একচুৱেলি সিহঁতেতো ইউটিউবৰ পৰা পায় মই কথা পাতি ল'ম কিন্তু আপোনালোকে আগতে পাইলটৰটো কৰি লওক কাৰণ পাঠকটো এটা ৱেল ন'ন ইউটিউবাৰ বা ময়ূৰ মিক্স আছামিজ আপোনালোকে ভালকৈ চিনিয়ে পায়
এজন ৰঙিয়াৰ ল'ৰা নেকি এজন ৰঙিয়াৰে চাগে ন হা সি ৰঙিয়া নহয় ময়ূৰ হেৰিৰ হয় এই ডিমু চাইডৰ হয় মানে ৰঙিয়াৰ পৰা অকমান ভিতৰত আৰু ডিমু এইটো জেগা ডিমু পাৰ্লাৰা এইবিলাক তেনেকুৱা এটা জেগাৰ হয় সি আৰু আছে SR কমেডি ক্লাব এনেকৈ চিনাকি আছে বাৰু একো নাই আপোনালোকে কৰক কামটো প্ৰথমতে পাইলটটো কৰক কৰি পেলাই আপোনালোকে জমা দিয়ক এপ্ৰুভেলটো অহাৰ পিছতহে আপোনালোকৰ কিমান TNৰ পিছত আপোনালোকৰ টেলিকাষ্ট হ'ব কি হ'ব এপ্ৰুভেল হ'ব নাই সেইটো তাৰ পিছতহে হ'ব তাৰমানে হা হা এই মই যে কৈছিলোঁ বিকি বুলি মানে তেখেত আছে মোৰ লগতে আমি মানে তেখেত ৰঙিয়াৰে হয় বিকি তেখেতে 2 বছৰ বৃন্দাবন থিয়েটাৰতো অভিনয় কৰিছিলে আচ্ছা আপুনি অকণমান কথা পাতকচোন তেখেতৰ লগত দিয়ক ঠিক আছে হেল্ল' 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 কওকচোন কওক এই আমাৰ প্ৰডাকশ্যন ছাৰে আপোনাৰ লগত কথা পাতিছেনে পাতিছে অঁ পিছে কিনো ক'লে আপুনি কিনো ক'লে মানে তেখেতে এতিয়া তেখেতে কৰিম বুলি কৈছে কথাটো হ'ল কি তেখেতে পাইলট পঠিয়াই মানে আগতে জমা দিব লাগিব ন পাইলটটো যেতিয়া এপ্ৰুভেল হ'ব তেতিয়াহে আপোনালোকৰ কামটো ষ্টাৰ্ট হ'ব তো আপোনালোকে প্ৰথমতে পাইলট এপিছডটো শ্বুট কৰি লওক তাৰপিছত দেখা যাব কি হয় কি নহয় আপুনি গুৱাহাটীত ক'তনো থাকে বুলি কৈছিল মই গুৱাহাটী আপোনাৰ মই গীতানগৰ আচ্ছা তো গুৱাহাটীত গ'লেতো আপোনাক লগ পাম ন চিয়'ৰ মোক গুৱাহাটী আহিলে লগ পাব আচ্ছা ঠিক আছে আমাৰ প্ৰডাক্টৰৰ লগত কথা পাতক আচ্ছা ঠিক আছে হেল্ল' হেল্ল' হয় আপোনাৰ নামটো মই একচুৱেলি ৰতনী বুলিহে জানো এনে ফুল নেমটো কি নামটো সমী ডেকা আপোনালোকে ফেচবুকত চাৰ্চ কৰিলে মোক দেখা মানে চিনিয়ে পাই তথাপি কৈছোঁ মোৰ নামটো সমী ডেকা ফেচবুকত চাৰ্চ কৰি পেলাই দেখা পাব আপোনাৰ নামটো কি মোৰ নামটো আকাশ বুলি ক'লে আকাশ আচ্ছা মোৰ নাম্বাৰটো বাৰু কোনে দিছিলে আপোনাৰ নাম্বাৰটো ৰঙিয়াৰে এজন ল'ৰা সি মানে ফটোশ্বুট কৰে ক'লে যে এজনী আছে ভাল অভিনয় কৰে বেহাৰবাৰী কৰিছে নিয়ৰৰ ফুল কৰিলে খাপলাতটো হিলাই দিয়া বুলি কৈছে আপুনি অভিনয় আচ্ছা ঠিকে আছে বাৰু আপোনালোকে প্ৰচেষ্টাটো কৰক পাইলট আৰু মানে গমটো পাইছে পাইলটটো আপোনালোকৰ কেনেকৈ কৰিব লাগিব মানে চেনেলৰ কথা পাতিছেনে নাই হেল্ল' বাকী আপুনি ভালে আছে ন মই ভালে আছো বাৰু আপুনি চিনি পোৱা নাই কোনে কৈছোঁ চিনি পাইছোঁ নে কোনে কৈছে মই চিনি পোৱা নাই কোনে কৈছে ভাবকচোন অকণমান কোনে কৈছোঁ এটা প্ৰেংক কল গৈছিলে আপোনাৰ কাৰণে এইটো চিনি পোৱা নাই কোনে কৈছোঁ ময়ো গড সঁচাকে দেই মানুহ মাৰি দিবা মই ভাবিছো চিৰিয়েলৰ কাৰণে কি হ'ল মানে এই গুৱাহাটীৰ ল'ৰাজনে মোৰ ইণ্টাৰভিউ ল'ব আহিলে বিকি বুলি আচ্ছা তাৰপিছত সি ক'লে যে এটা প্ৰেংক কল কৰিব লাগে মই ভাবিলোঁ কাক কামোৰ দিওঁ ভাবিলোঁ তোমাকে কামোৰ দিলে ভাল হ'ব পিছে ভা মোৰ লগত শ্বুটিং কৰিবনে নাই বেয়া চেয়া নাপাব দেই একদম ৰিয়েলি চৰি আৰু ঠিকে আছে অলপ মই ভাবিছো দেই মোৰ প্ৰেংক চেংক হ'ব নেকি তাৰপিছত ভাবিছো মানে মাজতে মোক এজন ল'ৰাই মানে মোৰ নাম্বাৰ লৈছিলে সিহঁতে কিবা চেল কৰিব মই সেইটোৱে হ'ব চাগে মেবি মই কৈছো যে এতিয়া মই নিয়ৰৰ ফুল মানে মই কৰা নাই মই ফ্ৰী আছো বৰ্তমান এনে অভিনয় ভাল হৈছে নে মোৰ বঢ়িয়া মইতো ধৰিবই পৰা নাছিলো একচুৱেলি অ' মাই গড বাকী চোৱা মই তোমাৰ নামটোৱে মেনশ্যন কৰিছো চোৱা মই চিনি পাই বুলি কৈ আছো এই ৰঙিয়াতে আছো মানে ই গুৱাহাটী বেলতলাৰ পৰা আহিছে ৰঙিয়ালৈকে তাৰপিছত মই ৰঙিয়াত লগ কৰিলোঁ লগ কৰি পেলাই ইণ্টাৰভিউটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট এপিছড তাত ছেকেণ্ড এপিছড কিবা প্ৰেংক কল কৰিব লাগে বুলি ক'লে তাৰপিছত ভাবিলোঁ তোমাকে কামোৰ দিওঁ আৰু তুমি গুৱাহাটী আছা ন লগ পাম এই কিবা এটা কৈ দিয়া চেনেলটোৰ কথা অসম বিকি শ্ব' অসম বিকিছোঁ হয় ঠিক আছে
যোনে চাই আছে এতিয়া চাই থাকিব তেওঁলোকক মই কৈছো যে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যাতে বহুত বেছি আগুৱাই যাওক ভিউৱাৰ্ছ হওক বহুত বেছি শুভেচ্ছা জনাইছো বিকি তোমাৰ নামটো চাগে বিকিয়ে হয় ন হয় বিকি হয় শুভেচ্ছা জনাইছো বহুত বেছি আগলৈ যোৱা মানে তুমি আৰু তোমাৰ আৰু শুভেচ্ছা জনাইছো যাতে প্ৰেংকৰ জৰিয়তে আৰু বেলেগ কামোৰ দিব পাৰে নেকি তাকে ইয়াৰ মই চাব পাৰিম বাৰু ন চাব পাৰিব মই আপোনাক হোৱাটছআপত লিংক দি দিম আচ্ছা ঠিক আছে বাৰু থেংক ইউ বাই বাই ওকে বাই তো গাইছ লাইক কৰিব তাই একদম ভবাই নাছিল যে এটা প্ৰেংক বুলি প্ৰথমতে সেইটো চক হৈ গৈছে এতিয়া চক হৈ গৈছে আৰু ইউটিউবাৰ বুলি ক'লে চিনাকি না মোৰ কথা কৈছে বাৰু যি কি নহওক গালি নাখালোঁ ফাৰ্ষ্ট কথা এটা ভাল অভিজ্ঞতা হ'ল যিহেতু মই প্ৰেংক কৰোঁ আৰু বেলেগৰ থ্ৰুদি বা মোৰ চেনেলত বহুতকে প্ৰেংক মই কৰোৱাইছোঁ আজি নিজে প্ৰেংক কৰিছোঁ এটা বেলেগ ভাল লাগে অভিজ্ঞতাবিলাক ন আৰু বিকিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান কষ্ট কৰি আহিলে মোক লগ কৰিলে আপোনাকো ধন্যবাদ জনাইছোঁ টাইম দিয়াৰ কাৰণে আৰু সকলোৱে চাই থাকিব বিকিৰ লগতে মোৰ যি চেনেল দুটা আছে ময়ূৰ মিক্স আছামিজ আৰু ময়ূৰ ক্ৰিয়েশ্যন সকলোৱে চাই যাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ